পদুমি পাত ছিঙি এটালি আৰু এইকেইদিন সদায় আমাৰ ঘৰলৈ আহিবিনে নাহঁতই পাৰিবিনে নাই আহিবলৈ আহিম বাইদেউ হেৰি নহয় পদুমি তই যদি অকলে পাত ছিঙি বেয়া পাইছ আৰু এজনী মানুহ মাতি দিম নেকি মাতি দিব অকলে অকলে বেয়া লাগে আৰু এজনী হ'লে বেছি ভাল লাগিব আকৌ বেয়া নাপায় যদি আজি মোক হাজিৰা পইচা কেইটকা দিব পাৰিব নেকি বাৰু লৈ যাবি আজি প্ৰথম আহিছ যে আৰু তোৰ দৰকাৰ হৈছে চাগে সেইকাৰণে বিচাৰিছ লৈ যাবি বাৰু পদুমি হেৰি নহয় তই আৰু বেলেগ কিবা কিবি কাম চাম কৰিবলৈ আহিবি নেকি আমাৰ ঘৰত যিদিনা পাত ছিঙিবলৈ নাথাকে আমাৰ ঘৰত কিছুমান কাম ওলাই যে ঘৰৰ কাম কৰি দিবলৈ পাৰিবি নেকি কি কাম বাইদেউ চাউল পাত যাই দিব লাগে আৰু এই ঘৰ দুৱাৰবিলাক অকণমান কেতিয়াবা চাফ চিকুণ কৰিব লাগে সেইখিনি কাম কৰি দিলেও বহুত পাৰ যদি তই আহিবি যিদিনাখনি পাত ছিঙিব নাথাকে আৰু দেওবাৰ দিনটোততো পাত ছিঙা নহয় সেই দিনটোতো আহিব পাৰিবি আহিবি দেই নকৰাকৈ নাথাকিবি সেই কামখিনি কৰি দিলে মই বহুত তৎ পাম আহিম বাইদেউ পাৰিম কেলৈ নোৱাৰিম মাইকী মানুহৰ কাম এইখিনি গোটেইখিনিয়ে মই জানো হেৰি নহয় তোৰ মানুহটো কেতিয়া আহিব বাইদেউ কেতিয়া আহে একো নাজানো কিমান দিন বা কৰিব কিছুমান মানুহে দেখোন বছৰ জুৰি নাহেই অসমৰ বাহিৰলৈ যেতিয়া যায় আৰু ঘূৰি পটককৈ নাহেই দেখোন তাকেহে কিমান দিন লাগে মই ভাবি আছোঁ কেলেনো পঠিয়ালোঁ নপঠিয়াহেঁতেনে ভাল আছিলোঁ নভবা নিচিন্তা কৰি পটককৈ গুচি গৈছে এজনী মাইকী মানুহ এৰি থৈ অকলে থকা নহয় তুমি একদম ভাল কথা নহয় অকলে থকা কথা নহয় আজিকালি অকণমান ভালকৈ থাকিবা দেই আৰু ইমান অসমৰ বাহিৰত কেলৈ কাম কৰিবলৈ যাব লাগে বহুত টকা ঘটি আনিম বুলি ভাবি গৈছে নেকি বাৰু আমাৰ গাঁৱত কি কাম নাই আমাৰ ঘৰতে এতিয়া ঢেৰ কাম পৰি আছে আমাৰবোৰৰ ঘৰতে কাম কৰি খাব পাৰিলেহেঁতেন কি যে মানুহ কি কথা চিন্তা কৰি গৈছে এজনী মাইকী মানুহ বিয়া কৰাই আনি ঘৰখনত অকলে এৰি থৈ টকা ঘটিবলৈ গুচি গৈছে কৈছেহে আপুনি মহাচুস্তি মহা এলেহুৱা একো এখন নকৰে বাৰীখনত একো এটা নাই গোটেই ঘাঁহ বন একেবাৰে ভৰি আছে গম পাইছেনে মোৰ আহি দেখিয়ে মূৰটো গৰমেই হৈ গৈছিলে আৰু এতিয়াও তেনেকৈয়ে আছে কোনে কৰিব মই সেইবিলাক কৰিব নোৱাৰোঁ বাৰী ঘৰ দুৱাৰ চাফ চিকুণ কৰিব পাৰোঁ নি ঘৰৰ ভিতৰৰ কামখিনি কৰিব পাৰোঁ আৰু ঘৰটো যি অৱস্থা ভিতৰত থাকিবলৈ মানে একেবাৰে একো এটা বস্তু নাই গম পাইছেনে একেবাৰে তেনেকৈ আছোঁ আৰু জীয়াই কি কৰিম উপায় নাই এতিয়া এৰি থৈ গুচি গ'ল তাত কি কৰিছে কি নাই কৰা একো নাজানো হয় আকৌ দেই কি কৰিবা আৰু মতা মানুহ কিছুমান থাকে আৰু মদ পানীও খায় নেকি সি কি ক'ম আপোনাক ক'বলৈ লাজেই লাগিছে অহাৰ পৰাই মই দেখি আহিছোঁ ৰাতিপুৱাই ওলাই যায় আৰু এসোপামান খাই আহিব আহি ঘৰত নাটক কৰি থাকিবহি একদম মানে অকল কাজিয়াহে হ'ল আৰু বিয়া সোমোৱাৰ পৰা মাত্ৰ কাজিয়া বাহিৰে একোৱে নাই একেবাৰে এইকেইদিনহে অকণমান শান্তিত আছোঁ মানুহজন নাই মানুহজন থাকিলে অশান্তিহে নিচিনা হৈছিলে গম পাইছেনে এতিয়া নাথাকিলেও ভাল লগা নাই আকৌ টকা পইচাৰ কথাও মানে চিন্তা হয় হ'লেও দুটকা এটকা তেওঁ হ'লেও উলিয়াইছিলে বাৰু বেছি উলিয়াব নোৱাৰিলেও তেনেকৈ চলি আছিলোঁ যেনে তেনে বাইদেউ দেৰি নকৰোঁ পইচা কেইটকা দিয়ক যাওঁ গধূলি হ'ব নহ'লে যা হেৰি পইচা কেইটকা দি দিয়কচোন এই যাওকগৈ পদুমি সেইখিনি সেই চুকৰখিনি যে কালিলৈ সেই চুকৰখিনি ছিঙিবি আৰু কালিলৈ মানুহ এজনী মাতিম বুলি কৈছে নহয় দুজনীয়ে লগ লাগি ছিঙি দিবি আৰু এইখিনি পাছত সেইখিনি দেখিছেনে দীঘল হৈ গৈ আছে প্ৰতিদিনে সেইকাৰণে ছিঙিবই লাগিব এইকেইদিন একেলেঠাৰিয়ে বাইদেউ সেইখিনি মই দেখিছোঁ সেইখিনিৰ পৰাই কালিলৈ ছিঙিম হেৰি বহুত দীঘল হৈছে সেইখিনি পদুমি আৰু এটা কথা কওঁ তোক শুন এতিয়া শাওণ মাহ নহয় জানো ৰুবলৈ মানুহ পাবলৈ বৰ দিগদাৰ হয় আৰু তোকে মাতিম বুলি ভাবিছোঁ তই জাননে নাজানো ৰুবলৈ বাইদেউ মিছা ক'লেনো কি হ'ব মই বেছিকৈ ৰুবলৈ নাযাওঁৱেই ঘৰত ইমান ভাল নহয় ৰোৱাটো এনেই চেষ্টা কৰি চাব পাৰোঁ আৰু কেনেকুৱা হয় আপোনালোকৰ পচন্দ নহ'বও পাৰে মই ৰোৱাটো ঠিক আছে চামচোন এদিন ৰুবলৈ আহিম বাৰু দেই মোক পইচা চইচা নালাগে আমাৰ হাউৰিৰ দিনাখনি আহিবি ৰুবিহি দেই শিকিবি আকৌ তেনেকৈ বাইদেউ সেইদিনাখনি আহিম আপুনি খবৰটো দিব বাইদেউ এতিয়া যাওঁহে দেৰি হৈছে সঁচাকৈ বহুত দেৰি হ'ল আকৌ গধূলি হ'ব এতিয়া ভিনদেউ দেখোন এজনী খোল খালি দেখোন ক'ৰ পৰা আহিলানো ব'লা লগতে যাওঁ এতিয়া ভিনদেউ ক'লেনো কি হ'ব মই এই মানুহ এঘৰত কাম এটা কৰিবলৈ গৈছিলোঁ আপুনি হেৰি নহয় ইমান দেৰিকৈ আহিছে যে দেৰিকৈ আহিছোঁ মানে থকাকৈ আহিছোঁ আকৌ ঘৰত মানে দিনটো ওলাবলৈ নোৱাৰোঁ বহুত দিন অহাও নাই তাকে ভাবিলোঁ আৰু খোল খালিটো ঘৰলৈ বহুত দিন যোৱা নাই নিশা থাকি আহোগৈ হয় নি থকাকৈ আহিলে এটাই মোৰ খোল খালি আৰু আগলৈও নাই পাছলৈও নাই আৰু মই যদি ভিনিয়েকটো হৈ যদি নাহোঁ সি জানো বেয়া নাপাব সেইটো হয় ভিনদেউ আপুনি ঠিকেই কৈছে কেলেনো বেয়া নাপাব কিন্তু হেৰি আমাৰ আকৌ আপোনাৰ মৰমৰ খোল খালিটো ঘৰত নাই নহয় সি ঘৰত নাই নেকি ক'লৈ গ'ল ভিনদেউ ক'লৈ গ'ল মানে ইয়াত নাই বহুত দূৰলৈ গ'ল ঘৰত গৈ ক'ম আৰু ব'লক ইয়াতে ৰখি আমি কথা পাতি থাকিলে নহ'ব গধূলি হৈ আহিছে নহয় ব'লক সেইটো হয় ব'লা ভিনদেউ আপোনাৰ মৰমৰ খোল খালিজনীলে যে একো এটা নানিলে সুধা হাতকেইখন জোকাই আহিছে তুমি যে কোৱা আৰু মই দেখোন মানুহটোৱে আহিছোঁ কিনো আনিব লাগিছে মানুহটো অকল আহিলে হ'ব নেকি কিবা এটাতো লৈ আহিব লাগে পইচা আছেনে নাই টকা পইচা নোহোৱাকৈ কি তোমালোকৰ ঘৰলৈ মই আহিব পাৰিম জানো টকা পইচা লৈ আহিছোঁ গম পাইছানে কিন্তু তোমালৈহে একো আনিবলৈ নহ'ল মানে কি হ'ল গম পাইছানে
দেৰি হ'ল নহয় আহিব সময়ত মানে এনেকুৱা লৰালৰি হৈছে গাড়ীখন এতিয়া নাপামগৈ ডাইৰেক্ট যাব লাগিব তাত নামিবগৈ লাগিব আৰু বেলেগ গাড়ী পাবলৈ দিগদাৰ হ'ব এনেকৈ বুলি ভাবি এই বজাৰ হাট একো নকৰোঁ দোকান নকৰোঁ এনেকৈ ভাবিলোঁ আৰু তাতে গৈ পিনে খুলখালিটোৰ লগতে ওলাই যাম ওচৰে পাজৰে দোকান আছেতো বজাৰ চজাৰ সেই তেনেকৈ বুলি ভাবিলোঁ কি বজাৰ কৰিব লাগে কৰিমগৈ বুলি এতিয়া আকৌ তুমি কৈছা খুলখালিটো নাই বোলাচোন গৈ লওঁ তাৰপিছত কি হয় হ'ব বাৰু দেই তুমি বেয়া নাপাবা আকৌ কিন্তু পইচা পাতি কথা কোৱাৰ কাৰণে বেয়া নাপাব দেই আপোনাক ধেমালিহে কৰিছোঁ এতিয়া দেৰি কৰি নাথাকোঁ ব'লক তেনেহ'লে ব'লা আহি পালোহি আৰু ভিনদেউ গধূলিয়ে হ'ল গধূলিয়ে হ'ল সেইকাৰণে মই লৰালৰিকৈ ওলাই আহিছোঁ গম পাইছা নাই গাড়ীখন নাপাম বুলি বৰ ভয় খাইছিলোঁ কিমান আশা দেখাই আহিছোঁ তাতে খোলালিটো নাই আজি বেয়াই লাগিছে পাই সি নাই বুলি কোৱা দেখি কি ক'ব আৰু টকা ঘটিবলৈ গৈছে খা খবৰে নাই মাইকী আছে নে কি আছে মই কি যে কৰোঁ ভিনদেউ মোৰ একদম মানে আপোনাৰ খোলালিটোলৈ বিয়া সোমাই মোৰ একদম মানে টেনশ্যন কিহৰ টেনশ্যননো বৰ টেনশ্যন মানুহজন যদি ঘৰত নাথাকে যদি থাকিলেও মদ পানী খাই ফুৰে যদি কওকচোন সেইজন মানুহৰ লগত বা কেনেকৈ ঘৰ সংসাৰ কৰোঁ ক'লেনো কি হ'ব তেওঁ ঘৰখনত থাকোঁতেও একো এখন কাম নকৰে ইমান এলেহুৱা গম পাইছেনে ভিনদেউ বাৰীখনৰ অৱস্থাই নাই চাবচোন আপুনি চাৰিওফালে একো এটা নাই ঘৰখনত শাক পাচলি এটা আছেনে নে ভালকৈ ৰাখিছে বাৰীখন একেবাৰে দেখিলেই মগজটো গৰম হৈ যায় মোৰ আৰু ক'ৰবাত যে কিবা এটা কৰিবলৈ ওলাই যাওঁ নাই ক'তো ওলাই নাযায় পইচা এটকা নঘটেগৈ কেনেকৈ জীয়াই থাকিম সেই মানুহটোৰ লগত মই নাই ভিনদেউ মই এই মানুহটোৰ লগত থাকিব নোৱাৰোঁ মই বেলেগ এটাহে চিন্তা কৰিম আৰু মই এইজনৰ লগত থাকিলে মই গোটেই জীৱনটো কি কৰিম মই ক'বই পৰা নাই এৰিবহে লাগিব এজনক মই যি দেখিছোঁ মই গম পাওঁ সি যে এজনী আনিলে ভালকৈ সি ৰাখিব নোৱাৰে খুৱাব নোৱাৰে বুলি বৰ এলেহুৱা বুলি ময়ো জানো আমাৰ ঘৰলৈ যায় বাইকজনী থাকোঁতে কিমান বাইকে টকা পইচা দি পঠিয়াই তাক এতিয়া বাইকজনী নাই যাবলৈও টান পায় মই মাতোঁ কেতিয়াবা সি মানে যাবলৈকে টান পায় কি কাৰণে নাজানো বাইক নাই বুলি এনে কি এনে দুটকা এটকা মই পইচা দিওঁ নহয় তাক নিদিয়াকৈ নাথাকোঁ নহয় বাইকে থাকোঁতেতো দিয়ে ভালেমান টকা দিয়ে সেই ওপৰতে চলি সি মানে ওপৰতে খাবলৈ বিচৰা বিধ সঁচাকৈ বাইদেউজনী যদি জীয়াই থাকিলেহেঁতেন ভিনদেউ আপোনাৰ টকা পইচাবোৰ কি কৈছে হয় ল'ৰাটোতো সৰু হৈ আছে তাৰ লগতো ইমান খৰচ কৰিবলগীয়া হোৱা নাই টকা পইচা ভাগে আৰু ওলাইছে কৰিছোঁ খাইছোঁ মেলিছোঁ বছ তেনেকৈ বিন্দাছ ফূৰ্তি কৰি আছোঁ আৰু বায়ে নাথাকিলেও এতিয়া কি কৰিবা ভাগ্যতে নাই বায়ে গুচি গ'লগৈ বুলি থৈ ভিনদেউ আহক ভৰি হাতকেইটা ধুই লওক দে আগতে গম পাইছেনে একে কোবতে ভৰি হাতকেইটা ময়ো ধুই আহোঁ তাৰপাছত আৰু কামত লাগোঁ আজি যদি খোলালিটো থাকিলেহেঁতেন মই নাজানো নহয় সি নাই বুলি ভিনদেউ কি যে কথাবোৰ কয় খোলালিটোহে খোলালি মই হ'লে খোলালি নহয় নেকি ভৰি হাত মুঠতে ভৰি হাতকেইটা ধুই আহক আৰু চাহ অকণ খাই লখি আহক ময়ো চাহ অকণমান খাওঁ ভিনদেউ খোলালিটো নাই যদিও আজি নিশাটো যেনে তেনে চকু কাণ মুদিয়া আৰু পাৰ কৰক তাৰপাছত আৰু কালিলৈ গুচি যাবগৈ গম পাইছেনে এতিয়া ৰাতিখননো আপুনি ক'লৈ যাবগৈ বাৰু কওকচোন খোলালি ঘৰলৈ বুলি ইমান আশা দেখা কৰি আহিলে এতিয়া মই ভাতকেইটা বনাওঁ থাকিবতো লাগিব মই এতিয়া তেনেহ'লে চাহকণ খাই বজাৰখন কৰি আহোঁ ওচৰতে দেই খোলালি ভাতকেইটা তুমি বনাই থাকিবা মই কিবা এটা লৈ আহিম আজি যোৱা নিশা পদুমী বৌ ঘৰত কোনোবা থাকিলে নি বাৰু আলহী আছিলে নেকি বাৰু কাৰোবাক দেখিছিলি নেকি মতা মানুহ এজন আছিলে নেকি আলহী ৰাতিপুৱা মই দেখিছিলোঁ কমল আহিলে চাগে ঘৰলৈ মই চিনি পাইছোঁ নহয় কমল কাইদেউ নহয় তেনেহ'লে কোন হ'ব পাৰে কমলৰ ভিনীয়েক চাগে তই ভালকৈ নাচালি নেকি মই ভালকৈ চোৱা নাই হয় যদিও নাজানো দেই ভিনদেউৱে নেকি কমলো ঘৰত নাই ভিনীয়েকটোনো কেলৈ ৰাখিলে তাইতো মতা মানুহ নাইকিয়া ঘৰতনো কেলৈ ৰাখিব লাগে ভিনীয়েকক তাই বুৰ্বকজনী একো নাজানে মা থাকিলে আপুনি যে বৌক আকৌ সেইবিলাক কথা নক'ব কেলে নকওঁ বেয়া পাব নহয় বৌয়ে সেই বাদ দিয়ক সেইবোৰ কথা ক'লে আহিছে আকৌ আলহী ফুৰিবলৈ আহিলে এতিয়া থাকিলে নাথাকিনো ক'লৈ যাব ভিনীয়েকটো জানিব লাগে নহয় খোলালীকজনী অকলে আছে মতা খোলালীকটো নাই তাতো থাকিব লাগে নি আহিছে খাই মেলি গুচি যাবগৈ লাগে মাও যে আপুনি কেনেকুৱা কথাবোৰ কয় বাদ দিয়ক এইবোৰ থক কি কথা পাতিছ তহঁতি মাক জীয়েক কি কথা বাদ দিব লাগে মা মনু বাইদেউ আহিছোঁ মনু বাইদেউৰ লগত এইবোৰ কথা পাতি নাথাকিব আকৌ হ'ব তই ভিতৰলৈ যা কি পাতিব লাগে নালাগে মই জানো নহয় মই ভিতৰলৈ যাওঁ মনু বাইদেউ আহক কি হ'ল তই যে ভিতৰলৈ লৰালৰি গুচি গ'লি মোৰ কাম এটা আছে বাইদেউ মই ভিতৰলৈ সেইকাৰণে যাওঁ হয় নেকি যা মই মাৰ লগতে কথা পাতোঁ তোৰ লগত কথা পাতিবলৈ অহা নাই নহয় ক'ৰবাত গৈছিলি নে আমাৰ ঘৰলৈ বুলি আহিলি ক'তো যোৱা নাই আপোনালোকৰ ঘৰলৈকে আহিলোঁ হেৰি নহয় ফুৰি দিয়ক কথা এটা নহয় আমাৰ যে কমলৰ মাইকীজনী পদুমী যে অকলে থাকে নহয় এতিয়া আজি ক'ৰ জানো আলহী মানুহ এটা দেখিলোঁ চিনি নাপালোঁ ভালকৈ আপুনি দেখিছিলে নি বাৰু সেই মানুহটোৰ কথা আমাৰ ছোৱালীজনীয়ে তাকেহে কৈ আছিলে কোন হ'ব পাৰে ভিনীয়েক আহিছে নেকি ভিনীয়েক যদি আহিছে তাই অকলে থাকে কি কৰিবলৈ ৰাখিলে তাই অকলে থকা ঘৰখনত ভিনীয়েকটো সেইটো কথা ময়ো কৈছোঁ তই যেনেকৈ কৈছ জানো এজনী অকণমান ভাল নহয় বুলি মই জানো আৰু এটা ল'ৰাৰ লগত বৰ লাইন মাৰি ফুৰে নহয় জাননে নাজানো তহঁতি শুনিছ নাই ভাল কাম কৰা নাই কিন্তু কি কৰিব ক'ব পৰা নাই তাতে আমাৰ ভিনীয়েকটো মাইকীজনী দেখোন আমাৰ
বাইকজনী নাই দেখোন। সি এতিয়া বৰলা হৈ আছে, এতিয়া আৰু তাৰ জুতি লাগিহে পৰিছে যেন পাইছোঁ। সেই যে ল'ৰাটোৰ কথা কৈছে আপুনি, সেই ল'ৰাটোৰ লগত মই কেইবাবাৰো তাইক দেখিছোঁ, আৰু তাহাঁতৰ ঘৰলৈও কেইবাবাৰো আহিছে। জানো পাই কি কাৰণে আহে বাৰু, তাইতো অকলে থাকে, কি দৰকাৰ কি? মানুহজন থকা হ'লে বেলেগ কথা আছিলে, কমল থকা হ'লে বেলেগ কথা আছিলে, কমলো নাই। মতা মানুহবোৰ আহি থাকিবলৈ ভাল কথা নহৈছে। তাই আগ দিছে কাৰণে আহিব পাইছে, তাই আগ নিদিয়াহেঁতেন কেনেকৈ আহিব? তই চাবি আকৌ, এইজনী যে ইয়াত থাকিব, কেতিয়াও নাথাকে, কালি যাব, কি কৰিব ঠিক নাই। খুড়ী আপুনি ঠিকেই কৈছে। শুনিবলৈ পাইছোঁ কাৰোবাৰ বোলে টকাও খাইছে। এনেকুৱা মাইকী মানুহে গাঁওখনৰ বদনাম আনে খুড়ী। তই ঠিকেই কৈছ, এনেকুৱা মাইকী মানুহে নিজৰ ভৰিত নিজে কোঠা মাৰি লোৱা নিচিনা হৈছে। এতিয়া তাই কি কৰিব ক'ব পৰা নাই। কাৰোবালৈ যদি যায় তাই কি সুখী শান্তিয়ে খাব পাৰিম বুলি হৈছে নেকি? মানুহটোৱেতো গম পালে কেতিয়াও নাৰাখে, তাইক ৰাখিব নেকি কচোন? তেনেকুৱা এটা এজনী বদনামী, এনেকুৱা ইটোৰ লগত সিটোৰ লগত লাইন মাৰি ফুৰিব, ইটোৰ পৰা টকা খাব সিটোৰ পৰা টকা খাব, সেইজনী মাইকী মানুহ কোনে ৰাখিব কচোন? ক'লেনো কি হ'ব, আমিবোৰে যদি ক'বলৈ যাওঁ বুজাবলৈ যাওঁ বেয়া পাব, সেইকাৰণে নকওঁৱেই, গম পাইছানে? এবাৰ এদিন কথা এটা ক'লোঁ, ইমান বেয়া পালে নহয়, মই তেতিয়াৰ পৰা একো নকওঁ, যা যি কৰে কৰি থাকক। বাদ দিয়ক, নক'ব খুড়ী, নিজে বুজি পালে পাব, নাপালে নিজৰ ভৰিত নিজে যে কোঠা মৰা কথাটো আপুনি কৈছে, আপুনি ঠিকেই কৈছে, পাছতহে পস্তাব ন খুড়ী? হ'ব খুড়ী, মই কথাষাৰকে আপোনাক সুধো বুলি আহিছিলোঁ, যাওঁ এতিয়া দেই খুড়ী। যা। ঐ তহঁতিকেইটা যে কথা এটা শুনিছনে নাই? কি কথানো ককাইদেউ? একো কথা শুনা নাই, কিন্তু ককাইদেউ কওকচোন, কওক কি কথানো? কমলৰ মাইকীজনীয়ে বোলে বেলেগ এটালৈ গ'ল। কি আচৰিত, কেতিয়া গ'ল ককাইদেউ? এইকেইদিন কিন্তু আমাৰ ঘৰলৈ আহি আছিলে, পাত ছিঙিছিলেহি। ক'ৰ মানুহ, কালৈ গ'ল বুলি কৈছে? আমাৰ বোৱাৰীহঁতে কৈছে যে ভিনিয়েককেইটা বোলে খুব ঘনে ঘনে আহি আছিলে, সেই ভিনিয়েকটোলৈকে গ'ল নেকি? কি আচৰিত, মাইকী মানুহবোৰে বহুত ডাঙৰ বদনাম আনিছে। যদি নিজৰ মতা থাকোঁতে কিহৰ বেলেগ এটালৈ যায়? সেইটো মতাৰ লগত কি ভালকৈ খামগৈ বুলি ভাবিছে নেকি? সেইটো মতা যদি ভাল হ'লহেঁতেন তাৰ মাইকীজনী নমৰিলেহেঁতেন। সি শান্তিত খুৱাব নেকি? নিজৰ জীয়া মতাটো এৰি থৈ বেলেগ এটা মতালৈ যাব লাগে নেকি? সেই ভিনিয়েকটোৱে নিলে বুলিয়ে তাই যাব লাগে নেকি কওকচোন ককাইদেউ? মোক কিন্তু এইবোৰ কথা মই ভাল নাপাওঁ দেই, একেবাৰে ভাল নাপাওঁ। তই ঠিকেই কৈছ, গাঁওখনৰ বহুত ডাঙৰ বদনাম আনিছে। কিন্তু তাই মানুহটো ঘৰত নাথাকিলে কি হ'ব? তাইৰ কাৰণেতো টকা ঘটিবলৈ গৈছে, কিমান বা কষ্ট কৰি আছিলে মানুহটো। তাই আৰু আমাৰ ইয়াত ইমান ধুনীয়াকৈ পাত ছিঙি ধুনীয়াকৈ হাজিৰাটো পাই আছিলে, ভালকৈ তাইৰ ঘৰখন চলি থাকে, কিন্তু তাইৰ মাকক কেলৈ বেলেগ মতা ধৰি যাব লাগে বাৰু? আমাৰ মাইকী মানুহৰ বহুত ডাঙৰ বদনাম আনিছে তাই। তুমি সেই বুলি কৈছাহে, তুমি একোৱে বুজি পোৱা নাই, গম পাইছানে? তাই মনতে ভাবিছে মই ইয়াত ইমান কষ্ট কৰি খাইছোঁ, ইমান নিজে হাজিৰা কৰি টকা উলিয়াই খাইছোঁ, নিজে কষ্ট কৰিছোঁ, মই এনেকৈ থকাতকৈ মই বেলেগ এটা মতালৈ যোৱাই ভাল, মই ৰাজৰাণী হৈ খাম, এনেকৈ ভাবিছে। খুব মৰম চেনেহৰ মাত দিলে চাগে ভিনিয়েকে মৰমেৰে মাত বোল কৰিব পাৰে, কিন্তু ভিনিয়েকটো যে কেনেকুৱা আমিতো জানো। তাইৰ আগত কেনেকুৱা মিঠা মিঠা মোহনা মাত মাতিছে কোনে জানে, তাইক কি প্ৰলোভন দিছে কোনে জানে। তাৰ মাইকী নাই, তাই সি নিবই, মাইকী বোৱাৰী হওক জীয়ৰী হওক এজনী পালে সি নিবই। তাই যাবলৈ কি দৰকাৰ পৰিলে? তাই কি অৱস্থা হ'বগৈ তোমালোকে চাই থাকা। মই যদি মিছা কথা কৈছোঁ, সেই মানুহটোৱে যে তাইক ভালকৈ ৰাখিব, ভালকৈ থ'ব, কি অৱস্থা হ'ব তোমালোকে খবৰ ল'বাচোন কাৰোবাৰ পৰা, নিশ্চয় সেই খবৰটো পাবাই এদিন। তই ঠিকেই কৈছ, সেই মানুহটোৰ লগত যে তাই সুখত খাব সেইটো দেও দুৰ্লভৰ কথা। কিন্তু যদি কমলৰ লগতে থাকিলেহেঁতেন, কমলে যেনে তেনে হ'লেও তাই খোৱালেহেঁতেন। হয় মানুহটো এলেহুৱা, কিন্তু মানুহটো ভাল, কাৰণ কাকো হাত নলগায়, মাৰপিট নকৰে, হুলস্থুল নকৰে। মাইকীয়ে পেট পেট পাত পাত কৰি থাকিলেও দেখোন আগতে সি মাত এষাৰ নামাতে, ধেমেলীয়া কথা কৈয়ে উৰুৱাই দিয়ে। কিন্তু সেনেকুৱা মানুহটোক এৰি থৈ গুচি গৈছে, দুদিনমান আঁতৰি থাকোঁতে। এনেকুৱা মাইকী থাকিব লাগে নেকি? তুই ভাল নহয় দেই চব। ককাইদেউ আপুনি ঠিকে কৈছে, কমল বহুত ঠাণ্ডা মানুহ, সি পানীটোপা খালে অলপ ধেমেলীয়া কৰি পিনি কথাটো কয়, কিন্তু মানুহজনীক তথাপিতো যিমান মদ খালেও সি খং নকৰে, মাৰপিট নকৰে, মানুহজনীয়ে যিটো কয় সেইটোকে শুনে। কিন্তু সেই মানুহটোক তাই বোলাই খাব নোৱাৰিলে, আৰু টকাৰ কাৰণে বাহিৰলৈ পঠিয়াবলগীয়া হ'ল, বাহিৰলৈ ওলাই গ'ল মানুহটো। সেই মানুহজনীৰ গাত বহুত দুখ আছে। ঠিক আছে মানুহটো গ'ল, তইতো ঘৰতে থাক, ভালকৈ থাক। ইমান ভাল মানুহটো পাওঁতে তাই মানে আৰু ৰাজৰাণী হৈ খাবলৈ বিচাৰিছে। আৰু এটা কথা, ভিনিয়েকটোৰ বাদেও আৰু এটা মানুহৰ লগত, মানে ডেকা ল'ৰা এটাৰ লগত খুব মানে লগ কৰে বুলি কোৱা শুনিছোঁ। আমাৰ বাগানলৈ আহোঁতে যাওঁতে ৰাস্তাটো লগ পায় বোলে। তাৰপাছত ঘৰতো বোলে বহুত মানুহে শুনিছে হাঁহি খিকিন্দালি মাৰি থাকে। বহুত কথা আমি কিবা কিবি শুনিছোঁ। তাইক ক'লেও এইবিলাক নহয় বুলিয়ে কয়, আৰু লোকক বেছি ক'বলৈও আমি বেয়া পাওঁ।
এতিয়া তাইহে জানে সেইটোৰ লগত কেনেকৈ খাব পাৰে। সঁচাকৈ এদিন প্ৰমাণটো ওলাব, তাই পস্তাব কিন্তু, নিজৰ ভৰিত নিজে কথা মাৰি লৈছে, সঁচা কথা সেইটো কিন্তু। এই পৰকীয়া প্ৰেমবোৰৰ কাৰণে মানুহৰ ঘৰ সংসাৰবোৰ বহুত ধ্বংস হৈছে দেই ককাইদেউ। কিন্তু কি কাৰণে এই ধ্বংস হৈছে জানেনে? এটা মতা মানুহে যদি মাইকী মানুহ এজনীক চল বিচাৰে, কিন্তু মতা মানুহটোক মাইকী মানুহজনীয়ে চল দিলেহে মতা মানুহটোৱে চল পাব, সুবিধা পাব। সুবিধা ল'বলৈ বিচাৰি ফুৰিবই কিছুমান মতা মানুহে, কিন্তু সেই সুবিধাটো মাইকী মানুহে দিব নালাগে। মাইকী মানুহজনী অলপ টাইট হ'ব লাগিব, মাইকী মানুহজনী অলপ ষ্ট্ৰং হ'ব লাগিব। সেইবিলাক কথাত মানে ভুল যাব নালাগিব। খুব দাবী ধমকিৰে যদি উলিয়াই পঠিয়াইলেহেঁতেন ঘৰৰ পৰা, যদি বেয়া বিহেভ কৰিছিলে বা বেয়া কথা আশা কৰিবলৈ যদি সুবিধা লৈছিলে, কিন্তু সেইবিলাক মাইকী মানুহজনীয়ে সুবিধা দিয়াৰ কাৰণেহে এনেকুৱা এটা হ'বলৈ পালে। তাই গৈছে এতিয়া কেনেকৈ খাব? তাই ভাবিছে নেকি সেইখন ঘৰটো তাই খাব নোৱাৰে, আকৌ সেইটো এৰি আৰু কাৰোবালৈ যাব? তাই লতি ঘটি হৈ থাকিব। তাইৰ জীৱনটো কেতিয়াও ভাল নহয়, সেইটো জনা শুনা কথা। কোনো দিনে তাই সুখী হ'ব নোৱাৰে। মনটোলৈহে বেয়া লাগিছে। মাইকীজনী বহুত বিশ্বাসত ৰাখি থৈ গৈছিলে, আৰু তাই পঠিওৱাৰ কাৰণেহে গ'ল। আৰু কৈ থৈ গৈছে হেনো কাষতে বোলে ককাই বোলো বৌহঁত আছেই, খুৰীদেউ দাইদেউহঁত আছেই, কিবা এটা যদি বিপদ হয় চিঞৰিবা সিহঁতকে, তুমি ভয় নকৰিবা, তুমি যাবলৈ কোৱাৰ কাৰণেহে মই যাবলৈ ওলাইছোঁ, তেনেকৈ বুলি কৈ থৈ গৈছে বুলি কৈছে। কিন্তু এতিয়া তাইৰ কাৰণে টকা ঘটি আনিবলৈ গৈছে, বেচেৰা ওলাবহি, আহি দেখিবহি ঘৰখনত মাইকীজনী নাই। তেনেকুৱানো মাইকী মানুহ হ'ব লাগেনে? তাৰ বাৰু মনটো কেনেকুৱা লাগিব কওকচোন? ভালে ভাল পাই বিয়া সোমাইছে নে? এইবোৰ ভাল পোৱা বুলি কয় নি? তাইও ভাল পাইছে, ইও ভাল পাইছে, ভাল পাই বিয়া সোমাইছে। ভাল পোৱাৰ পাছত এই কেইদিনতে তোৰ ভাল পোৱা মতা মানুহটোক তই পাহৰি গ'লি। তই সিটো মানুহৰ লগত কি ভাল পোৱা তই ৰখাব পাৰিবি? কওকচোন, কি ৰাখিব পাৰিব? এইচবৰ কথা পাতি আমাৰ মাথাটোহে গৰম হ'ব দেই ককাইদেউ। নাই বাদ দিয়ক, আজি হয় হৈ থাকক। নিজৰ ভৰিত নিজে কথা মাৰিছে যেতিয়া নিজে মৰিব, নিজৰ বিপদ হ'ব, আৰু কি হ'ব? হ'লেও এতিয়া কিনো কৰিম আৰু, এতিয়া ভাবিলে মানে বেয়া লগা হৈছে দেই। হয় বাদ দিওঁ, এইবোৰ কথা পাতি লাভ নাই, যি হয় হৈ থাকক। কিন্তু কমলটোলৈ বেয়া লাগিছে পাই বেচেৰাটো।